মই চেপিছোঁ। একেবাৰে সহজ পদ্ধতি, আপোনালোকে কৰিব পাৰে সকলোৱে। কেতিয়াবা আমি ক'ৰবালৈ যদি হঠাৎ যাব লগা হয়, যদি আমাৰ মুখখন বোলে লেতেৰা হৈ আছে চাফা কৰোঁ, তেতিয়া আপোনালোকে এনেকুৱা কৰিব পাৰে। অলপ মিলাই মই মুখত লগাম। এনেদৰে লগাই আপোনালোকে 5 মিনিটমান সময় মুখত ৰাখিব লাগিব। আপোনালোকে মুখত এনেকৈ লগাই ডিঙিলৈকে মুখখন তলৰ পৰা ওপৰলৈ আমি এনেকৈ মাছাজ কৰিব পাৰোঁ। এনেদৰে লগাই আমি মুখখন এনেদৰে তলৰ পৰা ওপৰলৈ এনেকৈ মাছাজ কৰিব পাৰোঁ। এনেদৰে অলপ ডিঙিলৈকে মাছাজ কৰি আমি 5 মিনিটমান সময় ৰ'ব লাগিব। এইখিনি সময়ত আমি এটা কাম কৰিব পাৰোঁ। টুকুৰা আইচ কিউব দেখিছে নহয়, আইচ কিউব টুকুৰা লৈ আমি এনেদৰে চকুৰ তলত অলপ অলপ মাছাজ কৰাৰ দৰে লগাই 5 মিনিটমান সময় আমি এনেদৰে যদি থাকোঁ, তেতিয়া বহুত ৰিলেক্স পোৱা যায়। আমি লিপছত কৰিব পাৰোঁ। এইদৰে আইচ কিউব মাছাজ বহুত ভাল হয় মুখৰ কাৰণে। বহুত ৰিলেক্স পাব মুখত। আমি মুখত মই চকুৰ তলত কৰিছোঁ। এতিয়া এনেদৰে কৰি অকণমান 5 মিনিটমান সময় যদি আমি ৰওঁ, তাৰপিছত দেখিব, মই দেখাই আছোঁ আপোনালোকক। এয়া হৈ গ'ল। মই 5 মিনিটৰ পিছত মুখখন ধুলোঁ। আপোনালোকে চাব পাৰে মুখখন কিমান চাফা হৈ যায়। দেখিছেনে? ধৰিব পাৰিছে? বহুত ৰিলেক্স পোৱা যায় আইচ লগাই দিয়াৰ পাছত চকুকেইটা। আমি যেতিয়া গৰমত ক'ৰবাৰ পৰা আহোঁ, তেতিয়া আমি মুখত যদি কেইটুকুৰমান আইচৰ টুকুৰাৰে যদি ৰুমালত বান্ধি গোটেই মুখখনত যদি ডিঙিলৈকে যদি লগাব পাৰোঁ, তেতিয়া বহুত ৰিলেক্স লাগে। আমাৰ ছালখন যিহেতু গৰমত খুব পুৰে, আৰু পুৰাৰ বাবে আমি যদি আইচ কিউব লগাওঁ, তেন্তে আমি বহুত ৰিলেক্স পাওঁ। আপোনালোকেও কৰিবচোন। আৰু এইদৰে আমি বেকিং আৰু নেমুৰ সহায়ত মুখখন অতি সহজতে ঘৰত চাফা কৰিব পাৰোঁ। আপোনালোকেও কৰিব, ভাল পাব কৰি। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।